নমস্কাৰ সকলোকে প্ৰথমতে সকলোকে ভোগালী বিহু আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ বহুত বহুত আৰু আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়া ইমান ধুনীয়া এটা অনুষ্ঠানত জড়িত হ'বলৈ পাই খুবেই ভাল লাগিছে তাৰ কাৰণে মই উদযাপনৰ সমিতিৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বেছি দেৰি নকৰোঁ বহু আৰ্টিষ্টো আছে ৰাতিও যথেষ্টখিনি হ'ল গতিকে গানেৰে আৰম্ভ কৰোঁ তো আপোনালোকে সকলোৱে জানে যে আমাৰ মাজৰ পৰা এজন জনশিল্পী ৰাজীৱ বৰিয়াদা কেইদিনমানৰ আগতে গুচি গ'ল আৰু সৌভাগ্যক্ৰমে তেওঁৰ কেইটিমান গীতত মই সংগীত পৰিচালনা কৰাৰ সুবিধা পাইছিলোঁ তাৰে এটি বিহুৰীয়া গীত ৰিচেণ্টলি মই 2 বছৰ আগত কৰিছিলোঁ মিউজিক সেই গীতটি অকণমান গুণগুণাই দিম তেওঁক সোঁৱৰণত এই গীতটিৰে মই তেওঁক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ মুখে ঢেলি দিয়া মুখে কন্দুয়াইছো আনৰ যদি হোৱা এদিন চাগে তুমি কান্দিবা তুমি জানানে এদিন চাগে তুমি কান্দিবা
দিবা ধন্যবাদ আৰু এটি গীত গাম তাৰপিছত সামৰণি মাৰিম এটি মোৰ এইবছৰ এটি নতুন গীত কৰিছিলোঁ বিহুৰ মাঘ বিহু ঠিক আগে ৰিলিজ হৈছে গীত ঠিক আগে এটি বিহুৰীয়া গীত মোৰ এলবামৰ পৰা মন হেড এলবামৰ পৰা আৰু গীতটি চাগে যিখিনি শুনা নাই এবাৰ ইউটিউবত যাব ইউটিউব চেনেল খুলি চেক কৰি পাব ঠিক আছে গানটো আৰম্ভ কৰিছোঁ মোৰ এটা ট্ৰেকত মই গাম বিকাশ আছে বিকাশ ঠিক আছে এটা বিহুৰীয়া গীতে গাইছোঁ এবাৰ এইবছৰ এটা নতুন ট্ৰেক ধন্যবাদ সকলো